السلام عليكم ورحمة الله وبركاته نحمده ونصلي على رسوله الكريم أما بعد فقد قال الله تبارك في كلامه المجيد والفرقان الحميد أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم قد أفلح المؤمنون وقال النبي صلى الله عليه وسلم الصوم لي وأنا أجزي به أو كما قال عليه الصلاة والسلام। উপস্থিত মুআজ্জাজ মুকাররম উলামা ইকরাম মুরব্বিয়ানে ইজাম নজওয়ান ভাই সকল, আল্লাহ তবারক ওয়া তাআলার অতি দয়া আর মরম আর স্নেহ যে আল্লাহ তবারক ওয়া তাআলা পবিত্র মাহে রমজানুল মুবারক পঞ্চমতম ইয়াউমুল জুমার দিন আপোনাক মোক দুনিয়াবী বিভিন্ন তাকাজাৰ পৰা ফাৰাগত কৰি আল্লাহৰ ঘৰ মছজিদ জন্নতৰ টুকুৰাৰ মাজত আনি কোরআনে কারীম আৰু নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পাকিজা বাণীৰ পৰা আলোচনা কৰা আৰু শুনাৰ তৌফিক দান কৰিছে। মহতরম দোস্ত আৰু বুজুৰ্গ, রব্বুল আলামিনৰ নিয়ামত যেতিয়া আমি পাওঁ তেতিয়া যদি আপুনি মই সেই রব্বুল আলামিনৰ নিয়ামতৰ শুকৰিয়া বেছি বেছি কৰি আদায় কৰোঁ, আল্লাহ তবাৰক ওয়া তাআলা আপোনাক মোক আৰু বেছি বেছি কৰি নিয়ামত দান কৰে। আৰু যদি আদায় নকৰোঁ তেতিয়াহ'লে আল্লাহ তবাৰক ওয়া তাআলা আপোনাৰ মোৰ পৰা নিয়ামতবোৰ ছিনাই লৈ যায়। তোমার প্যারে দোস্ত আর বুজুর্গ, আমি সকলে আল্লাহ তবারক ওয়া তাআলা এই অসীম নিয়ামতের শুকরিয়া অন্তরের গভীরতার পর আদায় করব আলহামদুলিল্লাহ। মহতরম দোস্ত আর বুজুর্গ, আজি ইয়াউমুল জুমা, রমজানুল মুবারকৰ আখেরি জুমা। আমি দীঘলীয়া এটা প্ৰশিক্ষণৰ পৰা ফাৰাগত হ'বলৈ গৈ আছোঁ। দীঘলীয়া এটা প্ৰশিক্ষণৰ পৰা ফাৰাগত হ'বলৈ গৈ আছোঁ আৰু প্ৰশিক্ষণ দিয়াৰ পিছত যিসকল কামিয়াব হয়, কামিয়াবসকলক ৰেঞ্জ আৰু বেজ পিন্ধাই দিয়া হয়। তো মহতৰম দোস্ত আৰু বুজুৰ্গ, তেনেধৰণে আমি দীঘলীয়া এটি প্ৰশিক্ষণত আছিলোঁ মাহে ৰমজান। আৰু এই প্ৰশিক্ষণৰ পিছত আমি যেতিয়া ফাৰাগত হৈ যাম, আল্লাহ তবাৰক ওয়া তাআলা শুকৰিয়া আদায় কৰি পেলাই খুশি আনন্দৰ দিন যেতিয়া আল্লাহ পাকে দিব, ইয়াউমুল ঈদৰ দিন, আৰু ঈদৰ নমাজ পঢ়াৰ পিছতেই আমাক এই ৰমজানুল মুবাৰকত যদি প্ৰশিক্ষণত আপুনি মই জয়যুক্ত লাভ কৰিব পাৰোঁ, তেতিয়াহ'লে আপোনাক মোক বিজয়ী মেডেল পিন্ধোৱা হ'ব, র্যাঙ্ক ব্যাজ যিয়েই কক পিন্ধাই দিয়া হয়। তো মহতরম দোস্ত আর বুজুর্গ, এই রমজানুল মুবারক হৈছে এটি প্ৰশিক্ষণৰ মাহ। সিয়ামৰ যোগেদি, রোজার সাধনার যোগেদি এয়া প্ৰশিক্ষণ বিভিন্ন রকম বরকম হয়। দুনিয়াবী ক্ষেত্ৰত বিভিন্ন সেক্টৰত বিভিন্ন ধৰণৰ প্ৰশিক্ষণ হয়, আৰু এই প্ৰশিক্ষণ এই কারণেই দিয়া হয় যাতে তার দক্ষতা মাইনাস নহয়, প্লাস হৈ যায়। প্রশিক্ষণ কিহৰ কাৰণে দিয়া হয়? যাতে তার ভিতৰৰ যোগ্যতা মাইনাস নহয়, প্লাস হয়। সেই কাৰণে বিভিন্ন দুনিয়াবী সেক্টৰত প্ৰশিক্ষণ দিয়া হয় যাতে এই বেচাৰা যোগ্যতা হাসিল কৰি পেলায়, এই ডিপাৰ্টমেণ্টৰ যোগ্যতা হাসিল কৰি লয়। চাই আপুনি স্কুল ডিপাৰ্টমেণ্টেই হোক বা কোম্পানীৰ ডিপাৰ্টমেণ্টেই হোক, আপোনাক আগতে ট্ৰেইনিং দিয়া হয়, এই প্ৰশিক্ষণ লোৱা হয় যাতে আপোনাৰ
যোগ্যতা বাঢ়ি যায়, কমোৱাৰ কাৰণে নহয়। তেনেকুৱা মেৰে প্যাৰে দোস্ত আৰু বুজুৰ্গ, দুনিয়াবী ক্ষেত্ৰতো বিভিন্ন এনেকুৱা ডিপাৰ্টমেণ্ট আছে যি প্ৰতি বছৰেই প্ৰশিক্ষণ দিবলগীয়া হয়। এনেকুৱা আল্লাহ তবাৰক ও তাআলাই এই পবিত্ৰ মাহে ৰমজান আমালোকক প্ৰশিক্ষণ হিচাপে বনাই দিছে, যে ইয়াত ৰোজাৰ সাধনাৰ যোগেদি তাকৱা হাসিল হয়। কেইবাটাও প্ৰশিক্ষণত যদি আপুনি মই জয়যুক্ত লাভ কৰিব পাৰোঁ, তেতিয়াহ'লে আপুনি মই কামিয়াব হৈ যাম। মেৰে দোস্ত আৰু বুজুৰ্গ, ৰমজানুল মুবাৰকৰ যেতিয়া আপুনি মই ৰোজা ৰাখোঁ, খোৱা খাদ্য কম খোৱা হয়। এই অভ্যাসটো যাতে পৰৱৰ্তীও থাকি যায়, সেইকাৰণেই ৰোজাৰ প্ৰশিক্ষণ। যে কম খালে আপোনাৰ স্বাস্থ্যটো ভাল থাকে আৰু আত্মাও ভাল থাকে, ৰূহো ভাল থাকে, দুয়োটা ফায়দা হয়। কিতাবত লিখা আছে যে অতিৰিক্ত খোৱা মানুহৰ ভিতৰত হেকমত কমি যায়। অতিৰিক্ত খোৱা মানুহৰ ভিতৰত হেকমত কমি যায়। সেইকাৰণে কেতিয়াবা যদি তবলিগ জমাতত গৈছে, তেতিয়াহ'লে জানিব যে তবলিগ জমাতত খোৱাৰ আদব কৈ দিয়া হয়। তাত কোৱা হয় 3 তৰিকাই বহি খাবা, আৰু 3টা তৰিকাৰ মাজত পেটত হেঁচা পৰে। 2 হাঁটু উঠাই, নাইবা 2 হাঁটু পেলাই নমাজৰ চূৰতে, নাইবা 1 হাঁটু পেলাই 1 হাঁটু উঠাই 3টা চূৰতে বহি খাবা। এতিয়া পেটত হেঁচা পৰে, তাৰ মানে উদ্দেশ্যটো হৈছে খাদ্যটো কম খোৱা। পেটক ভাগ কৰি লোৱা, 1 ভাগ পানী, 1 ভাগ খাদ্য আৰু 1 ভাগ ইলিম, হেকমতবোৰ সোমাই লোৱা, জাগা ৰাখা হেকমতত। তোমাৰে প্যাৰ দোস্ত আৰু বুজুৰ্গ, অতিৰিক্ত খালে হেকমত কমি যায়। তো এই যে ৰোজা নামৰ সাধনাত আমি কম খালো, এই অভ্যাসটো যাতে বাকী দিনতো থাকি যায়। দ্বিতীয়তে প্ৰশিক্ষণ আমি লৈছো, ৰমজানুল মুবাৰকৰ মাহত আপুনি মই ইবাদতৰ মাত্ৰা বঢ়াই দিছো। তসবিহাতৰ মাত্ৰা বঢ়াই দিলো। নমাজৰ ক্ষেত্ৰত এক্সট্ৰা 20 ৰাকাত আহি গ'ল। এই ইবাদতৰ মাত্ৰাটো যাতে পৰৱৰ্তীও অহা ৰমজান অহা পৰ্যন্ত আপোনাৰ মোৰ মাজত থাকি যায়, এয়া প্ৰশিক্ষণ দিয়া হৈছে। দক্ষতা বঢ়াৰ কাৰণে এইখিনি যাতে পৰৱৰ্তীও আপোনাৰ মোৰ মাজত থাকি যায়। তৃতীয় প্ৰশিক্ষণ হৈছে মেৰে প্যাৰে দোস্ত আৰু বুজুৰ্গ, যে ৰমজানুল মুবাৰক মাহত আমি কোরআনে কারীম তিলাওয়াত কৰা খুব বেছি পৰিমাণে বঢ়াও। আৰু নহলেও গোটেই বছৰ যদি তিলাওয়াত নকৰে কোনোবাই, ৰমজান মাহত সি কমসে কম 1 খতম দিয়ে। আৰু যিসকলৰ অভ্যাস আছে গোটেই বছৰ তিলাওয়াত কৰা, এওঁলোকেতো কেইবা খতমো দিয়ে। তো এই তিলাওয়াতৰ মাত্ৰা যেনেকৈ আমি বঢ়াই দিলো, এই প্ৰশিক্ষণ যাতে আমাৰ পৰৱৰ্তী, এটাই শব্দ বাৰবাৰ কৈ আছো প্ৰশিক্ষণ বুজাবলৈ, এই মাত্ৰাটো যাতে পৰৱৰ্তী সময়তো আমাৰ অটল থাকি যায়। মেৰে প্যাৰে দোস্ত আৰু বুজুৰ্গ, 4 নম্বৰ প্ৰশিক্ষণ হ'ল ৰমজানুল মুবাৰকত মাহত আমি জিকিৰৰ মাত্ৰা বঢ়াই দিওঁ। তাৰাবিৰ নামাজ 20 ৰাকাত যদি কোনোবাই ৰেগুলাৰ পঢ়ে, 40টা সজদা হয়। এটা সজদাত যদি 3 বাৰ সুবহান ৰাব্বিয়াল আলা কয়, তেতিয়াহ'লে 120 হৈ গৈছে ৰোজানা। আৰু সুবহান ৰাব্বিয়াল আলা এটি জিকিৰ, 120টা জিকিৰ বাঢ়ি গ'ল। তো এনেকা আমি জিকিৰৰ মাত্ৰাটো যাতে সদায় বঢ়াই ৰাখিব বিচাৰোঁ, অটল থাকে। 5 নম্বৰ প্ৰশিক্ষণ হ'ল সাদাকা। ৰমজানুল মুবাৰক মাহত আপুনি মই সকলোৱে সদকাৰ হাত আগবঢ়াও, সহায়ৰ হাত আগবঢ়াই দিওঁ। কম বেছি পৰিমাণ চবেই দিয়ে। এই সদকাৰ পৰিমাণ হাত বঢ়োৱাৰ অভ্যাসটো
যাতে বাকি বছর কেইটা বাকি দিন কেইটাতো যাতে থাকি যায়, এই প্রশিক্ষণ আমি রোজায় আমাক এই প্রশিক্ষণ দিব। मेरे प्यारे दोस्तों और बुजुर्गों, माहे रमजान और एक बाबरकत वाला दिन, এই ফরাইজ রোজা আপুনি মই যদি আল্লাহ তবাৰক ও তাআলা হায়াতে বচায় অহা বছৰ ৰমজান যদি পাওঁ তেতিয়াহ'লে ৰাখিব পাৰিম। আৰু যদি ইয়াৰ আগতে মৌতৰ লিষ্টত যদি নাম অন্তৰ্ভুক্ত হৈ গৈছে তেতিয়াহ'লেতো এয়াই ৰমজান হৈছে জীৱনৰ আখেৰী ৰমজান। গতিকে বুদ্ধিমান সেইজন, আল্লাহ তবাৰক ও তাআলা বুদ্ধিমান সেইজনক কৈছে যোনে ৰাতিপুৱা পায় গধূলিৰ চিন্তা নকৰে, আৰু গধূলি পালে ৰাতিপুৱাৰ চিন্তা নকৰে, অপেক্ষা নকৰে। ৰাতিপুৱা পালে গধূলি পাম নেপাওঁ ইয়াৰ অপেক্ষা নকৰে, আৰু গধূলি যদি পাইছে ৰাতিপুৱাৰ অপেক্ষা নকৰে, সকলো সময়তে সৰ্বদা প্ৰস্তুত থাকে। এইজনেই হৈছে বুদ্ধিমান। কাৰণ কোন মুহূৰ্ততে আপুনি মই গুচি যাম আমি কোনেও ক'ব নোৱাৰো। মেৰে প্যাৰে দোস্ত হ্যাঁ, তো গতিকে আফসোস এই মাহে রমজান হয়তো আজি জুন দেখা গলে আজিৰ রোজাই আখেরি রোজা হইব। আল্লাহ যদি হায়াত দিয়ে অহা বছর পাম, আর নহলে তো জীবনের আখেরি রোজাই আছে। তো মেরে প্যারে দোস্ত और বুজুর্গো, আল্লাহ তবারক ও তাআলা আমি কেনেকে রাজি খুশি কৰি ল'ব পাৰো, এই ফিকির বন্দার ভিতৰত যদি থাকে এই উম্মত কেতিয়াও জাহান্নামত যাব নোৱাৰে। আমি দুনিয়াৰ মানুহক ৰাজি খুশি কৰিবলৈ ধৰিলো, আফসোস দুনিয়াৰ গোটেই পৃথিৱীৰ মানুহ যদি মোৰ ওপৰত নাৰাজ হৈ যায় মোৰ কোনো আশা নাযায়। মোৰ আল্লাহ মোৰ ওপৰত নাৰাজ হ'ব নালাগে। দুনিয়াৰ মানুহ নাৰাজ হলে কি কৰিব আপোনাৰ? বেছিতকৈ বেছি আপোনাৰ এটা ডিপাৰ্টমেণ্টত আছে, মালিক নাৰাজ হলে ডিপাৰ্টমেণ্টৰ পৰা ওলাই দিয়ে। চাকৰিত আছে, চৰকাৰ নাৰাজ হলে চাকৰিৰ পৰা ওলাই দিয়ে। ইমানেই কৰিব পাৰিব, আৰু কি কৰিব? কিন্তু আল্লাহ যদি নাৰাজ হৈ যায় মেরে প্যারে দোস্ত और বুজুর্গ, তেতিয়াহ'লে আখিৰাত লামাহদুদ জিন্দগী আপোনাৰ বৰবাদ হৈ যাব। আমি দুনিয়াৰ সন্মান বিচাৰো, গোটেই পৃথিৱীৰ মানুহে যদি আপোনাক সন্মান বুলি কয়, ঘোষণা কৰি দিয়ে আৰু সন্মান কৰে, আৰু আপোনাৰ মোৰ আল্লাহ যদি আপোনাক এই আল্লাহৰ ওচৰত যদি মূল্যায়ন হ'ব নোৱাৰো, মূল্যৱান হ'ব নোৱাৰো, তেতিয়াহ'লে গোটেই পৃথিৱীৰ সন্মান যে তাত কৰিব কি? য'ত আপোনাৰ পজিশ্যন হ'ব লাগিছিলে তাত হোৱা নাই। আল্লাহৰ ওচৰত যদি আপোনাৰ মূল্য নাথাকে, গোটেই পৃথিৱীৰ মূল্য যে আপুনি কৰিব কি? এই গোটেই পৃথিৱীত আপুনি কিমান মূল্যায়ন মানুহৰ ওচৰত, কিমান মূল্যৱান, এয়াও এক্সাম্পল আপোনাৰ মোৰ চকুৰ আগত দেখাই দিলে আল্লাহ। 2020 কথা মনত কৰক, মনত পেলাওক। কৰোণাৰ সময়ত বাপেক ইন্তেকাল হৈ গৈছে, ল'ৰা জনজাত যোৱা নাই, কিজানি কৰোণা মোৰ গাত আহি যায়। হায় আফসোস, বাপেকৰ চেহেৰা দেখা নাই, কিজানি তাৰ চকু দি আহি পেলাই কৰোণা সোমাই যায়। বাপেকৰ গা ধোৱা নাই, কিজানি তাৰ ওচৰত কৰোণা আহি যায়। এই দেখাই থৈ গৈছে নজিৰ, ওচৰ চাপা নাই। এনেকা ঘটনা চকুৰ আগত দেখিছো। কৰোণাৰ সময়ত এজন ব্যক্তি মোৰ ওচৰত আহিছে, আব্বাই ইন্তেকাল হৈ গৈছে, ইমাম সাহেব জনাজাৰ নামাজটো পঢ়াই দিয়ক। ফৌৰান 1000 रुपया ওলাই দিলে, আৰু 4 তকবীৰ মাৰত 1000 লৈলো। মই মুআজিন সাহেবক পঠিয়ালো, তেওঁ বোলে মই আহি পেলাই ক'লো, আহাৰ পিছত মই ক'লো কেনেকা হ'ল, মানুহ কেইজন হ'ল? বোলো মানুহ 2জন পিছত আছিলে পিপি পিন্ধি পেলাই, আৰু ময়ো পিপি পিন্ধি পেলাই খাৰা হৈছো। সেই 2জন কোন? বোলে বেলেগ মানুহ, তেওঁলোকৰ ৰিলেশ্যনত। বোলে তেওঁৰ ল'ৰা ছোৱালী, ল'ৰা দূৰত আছিল, ওচৰত নাযায়, তাৰ বোলে অসুবিধা। সেয়া দেখাই থৈ গৈছে আল্লাহ কিমান মূল্যৱান আপুনি দুনিয়া। মেরে প্যারে দোস্ত और বুজুর্গ, গতিকে এই দুনিয়াত মূল্যৱান হোৱাৰ চেষ্টা নকৰিব। यहाँ हम ऐसा रहे या वैसा रहे, वहां देखना कि हम कैसा रहे। यहाँ তো যেনেকাই হ'ব দুনিয়া গুচি যাব, দিন পাৰ হৈ যাব, তাত চাওক কেনেকা আমি থাকো। मेरे प्यारे दोस्त और बुजुर्गो, আল্লাহ তবারক ও তাআলা রাজি খুশি করার চেষ্টা করিল। আল্লাহ যদি রাজি খুশি করে লব পারো,
দুনিয়া আখিরাত বনি যাব। আল্লাহকে রাজি খুশি করা একদম সহজ, আল্লাহ তাবারক ওয়া তাআলাকে রাজি খুশি করা একদম সহজ। এই উম্মতের কারণে উম্মতে নাজানে, পদ্ধতি নাজানে। মূসা আলাইহিস সালাতু ওয়াস সালামের জমানাত পড়ুয়ায় আল্লাহর রাসূলের দোয়া করিলে, পড়ুয়া এই যে জমিনত ঘুরে পড়ুয়া করে, আল্লাহ আমি তো গুনাহ করা নাই, আপনার বান্দা বান্দি গুনাহ করিছে, আর সেই কারণে আপনি বরষুণ বন্ধ করে দিলে, আর বরষুণ বন্ধ হওয়ার কারণে জমিনের খাদ্য টাইট হয়ে গৈছে। আয় আল্লাহ আমাক তো আপনি সৃষ্টি করেছে কোমল দাঁত দি পেলাই, এই টাইট খাদ্য আমি কেনেকে খাম? বহুদিনের পৰা পানাহার হয়ে আছো, খাব পৰা নাই। আয় আল্লাহ বরষুণ তো দিয়ক, আমি তো একটু দুঃখ করা নাই। আল্লাহ পাকে এই পড়ুয়ার দোয়া কবুল করিল। তো আপনি মই আশরাফুল মখলুকাত, যার বডি তিনিবার আল্লাহর রহমতের হাত লাগিছে, এই আশরাফুল মখলুকাতের দোয়া আল্লাহ কবুল নকরিব? করিব। দোয়া করার নিচিনা করিলে। আমি তো দোয়াত মাতু, আমি দোয়াত যে দোয়া করু, যে আমি অর্ডার করু আল্লাহ, আসলে তো মাথার নিচিনা মাতিলে আল্লাহ তাবারক ওয়া তাআলা দোয়া কবুল করিব, কিয় নকৰিব? এই যে রাস্তাবিলাকত, হাইওয়ে রোডত, সিগনালত গাড়ীবিলাক ব্ৰেক মাৰে, আপুনি কেতিয়াবা ধ্যান কৰিব যে সিগনালত গাড়ী ব্ৰেক মাৰাৰ লগে লগে কিছুমান মগনীয়া ফকীৰ আহে ভিক খুজিবলৈ। তেতিয়া কি কৰে, কোনোবাই যদি যেনিবা আপোনাৰ মোৰ এই ব্যক্তিজনক পইচা দিবলৈ একেবাৰে ইৰাদা নাই, তেতিয়া সেই ফকীৰজনক দেখাৰ লগে লগে কি কৰোঁ, পাৱাৰ উইণ্ডো বটমত টিপ মাৰি দিওঁ, গ্লাছ ক্ল'জ কৰি দিওঁ। মানে মোৰ দিবলৈ মন নাই, তাক চাৰিওফালে পেক হৈ গ'ল। তাৰপিছত এই ফকীৰজন যেতিয়া আহে, আহি পেলাই আপোনাৰ গ্লাছত যেতিয়া নক কৰে, ঠুকে, তেতিয়া ৩-৪বাৰ ঠুকাৰ পিছত আপুনি ইফালে ধ্যান নিদিয়ে, তাৰপিছত এবাৰ ধ্যান দিয়ে, দিয়াৰ পিছত লাহেকৈ পাৱাৰ উইণ্ডোত টিপ মাৰে, গ্লাছখন ডাউন কৰে। কি হৈছে কোৱা? তেতিয়া সি কিছুমান অভিনয় কৰে আপোনাৰ আগত, কিছুমান কথা তাৰ মুখত এনেকা সজাই লয় যে দিয়ক না কিবা এটা, মই ৪-৫ দিনৰ পৰা ভোকত মৰি আছো, এনেকে পেট দেখাব আপোনাক। ৪-৫ দিনৰ পৰা একো খোৱা নাই, কিবা এটা দিয়ক না। এই সামান্য ইমান ধুনীয়াকে অভিনয় কৰিব, আপোনাৰ পাত্ৰৰ দিল গলি যায়। তেতিয়া আপুনি দিব নিবিচাৰিছিলে, কিন্তু 10 rupees 20 rupees কিবা এটা দি পেলাই দি দিয়ে তাৰ। মেৰে প্যাৰে দোস্ত আৰু বুজুৰ্গ, এই ব্যক্তিজনে যাক আপুনি দিবলৈ মন নাছিলে, সি সামান্য অভিনয় কৰি আপোনাৰ দিল গলাই দিলে। আৰু আপোনাৰ মোৰ আল্লাহটো দয়াৰ সাগৰ হয়। আপুনি মই যদি অকণমান খালি দোৱাত অভিনয় কৰি দিওঁ, খালিছ দিলেৰে যদি আল্লাহৰ ওচৰত অকণমান কওঁ, আল্লাহ তাবাৰক ওয়া তাআলা কওঁতে পলম, শুনোতে পলম নহয়। বুজি পাইছোনে? কিন্তু এই ব্যক্তিজনে, এই ফকীৰজনে যদি আহি গ্লাছ নক কৰি পেলাই যদি ক'লেহেঁতেন, এই 10 টকা দিয়া, দিব জানো কোনোবাই? উল্টা মাৰিব। অৰ্ডাৰ কৰিলে নিদিয়ে, কিন্তু অভিনয় কৰি পেলাই যদি একেবাৰে নিৰ্জু হৈ পেলাই কয়, তাৰ দিলো পাত্ৰৰ দিল গলি যায়। এনেকৈ আমি আল্লাহ তাবাৰক ওয়া তাআলাৰ ওচৰত দিল গলাই পেলাই, মানে অভিনয় ধৰি পেলাই, কান্দি পেলাই, কান্দন নাহিলেও কান্দাৰ ভাৱ ধৰা। নবীজীয়ে কৈছে কান্দিবা। আবু বকৰ সিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহু ক'লে, ইয়া ৰাসূলুল্লাহ, কান্দন নাহিলে কি কৰিম? আবু বকৰৰ কান্দন নাহে? যি ব্যক্তিৰ চকুত 24 ঘণ্টা পানী নিয়ৰি থাকে, সেই ব্যক্তিজনে কিয় প্ৰশ্ন কৰিছে? আপোনাৰ মোৰ ৰাস্তা মুকলি কৰি দিলে, এই প্ৰশ্ন সুধি পেলাই মাছলা হল কৰি দিলে যে ইয়া রাসূলুল্লাহ, কান্দন নাহিলে কি কৰিম? বলে কান্দাৰ ভাও জুৰিবা। এই মাছলা হল। মেরে প্যারে দোস্ত আর বুজুর্গ, আপুনি মই যেতিয়া গুনাহ কৰো, আৰু গুনাহ কৰি পেলাই যেতিয়া আল্লাহ তাবাৰক ওয়া তাআলাৰ ওচৰত কান্দিম, আৰু কান্দি পেলাই যেতিয়া আল্লাহ পাকক কম যে আল্লাহ মইতো গুনাহ কৰি পেলালো, অন্তৰৰ গভীৰতাৰ পৰা যেতিয়া আপুনি এই কথাখিনি কব, কওঁতে পলম হৈ যায়। আল্লাহ তাবাৰক ওয়া তাআলা লগে লগে আপোনাক কোৱাৰ উত্তৰ দিওঁতে পলম নকৰে। মানাহতু ইলাইকা রিদওয়ানি, ও বান্দা, লগে লগে তোমাক মোৰ ৰেজাৰ চাদৰ পিন্ধাই দিয়ে, চাদৰ বিছাই দিয়ে। আল্লাহ ৰাজি খুশি হোৱাৰ চাদৰ বিছাই দিয়ে। ওয়াল্লাহি ইলাইকা ওয়াল্লাইতু ইলাইকা গাফারানি,
আৰু লগে লগে মাফিৰ সাগৰত তাক সোমাই দিয়ে আল্লাহ তবাৰক ও তাআলাই। আৰু এই কথা কওঁতে আল্লাহ পাকে পলম নকৰে, লা তাহজান বান্দা তুমি কোনো চিন্তা নকৰিবা, গাফাৰতু লাকা যুনুবি ওয়াল আওছা, যে তোমাক মই জীৱনৰ तमाम গুনাহ খাতাখিনি মাফ কৰি দিম। বন্দা কওঁতে দেৰি, আল্লাহ কবুল কৰোঁতে দেৰি নহয়। মেरे प्यारे दोस्त और बुजुर्गों, बंदाय যেতিয়া গুনাহ কৰে, গুনাহ কৰি পেলাই আস্তাগফিৰুল্লাহ নকৰিলে, তওবাও নকৰিলে, একো মাফিও নিবিচাৰিলে, খালি একমাত্ৰ যদি বন্দাই দিলৰ পৰা কৈ দিব পাৰে আল্লাহ মই তো গুনাহ কৰি পেলালো, এই কথা যদি দিলৰ পৰা কৈ দিয়ে, আল্লাহ তবাৰক ও তাআলা কয় আলিমা আব্দি আন্না লাকুম রাব্বা, ও মোৰ বান্দা তোমাৰ কথা মই শুনি আছো, তোমাৰ কথা মই শুনি আছো, গাফাৰতু লাকা তোমাক মই ইমানতে শুনা নাই খালি যে তোমাক মই মাফি কৰি দিম। খালি যদি এই কথা কয়, ইস্তেগফাৰো কৰা নাই, দোয়াও কৰা নাই, একো কৰা নাই, খালি কথাটো ক'লে যে আল্লাহ মই গুনাহ কৰি পেলাইছো, এই কথাটো মনত পেলালে আল্লাহ তবাৰক ও তাআলা মোৰ বন্দাই তো মনত ৰাখিছে, এই স্বীকাৰোক্তিটো দিছে মই যে আল্লাহ এজন আছো, এই কথাটো বিশ্বাস কৰি স্বীকাৰ হৈছে, ইমানতে আল্লাহ খুশি হৈ গ'ল। আল্লাহ তবারক ও তাআলা অলপতে রাজি হয়ে যায়, আল্লাহ তবারক ও তাআলা অলপতে রাজি হয়ে যায়, ইমানতে খুশি হয়ে পেলে আল্লাহ তবারক ও তাআলা তাক কি করে মাফ করে দিয়ে। আমি কব নাজানো, রাজি কৰিব নোৱাৰো, আমি পদ্ধতি নাজানো, ইমান সহজ আল্লাহ তবারক ও তাআলাক রাজি খুশি কৰা। मेरे प्यारे दोस्त और बुजुर्गों, साहाबाए কেরাম সকলে সুধিলে ইয়া রাসূলুল্লাহ এই সিস্টেম দিনত কেইবাৰ থাকে, কিমানবাৰ এনেকা আল্লাহ পাকে খালি আল্লাহৰ নাম ললে মাফ কৰি দিয়ে? আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কয় ওয়ালাউ ফি ইয়াউমিন ৭০ মাররা, প্রতিদিনত ৭০ বার এই চান্স পাও, আমি গোল্ডেন চান্স। গুনাহ কৰিছো সেই সময় খালি আল্লাহক মনত পেলালেই মাফ। আমি বন্দাই পাহৰি যাওঁ, আমি বন্দাই আল্লাহ তবাৰক ও তাআলাক পাহৰি গৈছো, অথচ বন্দা মনত ৰাখিব এই বগা কাগজত সাইন কৰি আহিছে আপুনি মই সকলোৱে বগা কাগজত সিগনেচাৰ কৰি আহিছো। ওলামাই যদি মোক প্ৰশ্ন কৰে আপুনি বগা কাগজত সাইন ক'ত পালে, মই কম আলাস্তু বিৰব্বিকুম, আল্লাহ পাকে সোধা নাছিলে জানো? তেতিয়া আমি কি কৈছিলো? আলু বালা আপোনাৰ ইবাদত কৰিম, আমি আপোনাৰ ইবাদত কৰিম কোৱা নাই জানো? সেই সাইন হৈ গ'ল, তাত সিগনেচাৰ হৈ গ'ল। ক'ব পাৰে যে সাইন ডুপ্লিকেট হৈ যাব পাৰে, সাইন নকলো কৰি দিয়ে, আজিকালি এনেকুৱা বহুত ওলাইছে। मेरे प्यारे दोस्त और बुजुर्गों, এই সাইন নকলো কৰিব নোৱাৰি। বালা কাদিরিনা আলা আন নুসাউইয়া বানানা, আল্লাহ তবারক ও তাআলা আপোনাৰ মোৰ ফিংগাৰ প্ৰিণ্টটো ৰাখিব। দুনিয়াৰ মানুহে ১০০-২০০ বছৰ হৈছে ফিংগাৰ প্ৰিণ্টৰ খবৰ জানে, আল্লাহ পাকে ইয়াৰ আগতে ইয়াৰ খবৰ দি দিছে কোরআনে কারীম। এই ফিংগার প্রিন্টও আল্লাহ পাকে রাখি দিলে যে কিয়ামতের দিন আপনি অস্বীকার নাযাব আপনার সাইন নহয়, আল্লাহ তবারক ও তাআলা এই ফিংগার প্রিন্ট মিলাব যে এইটো আপনার সাইন হয় না নহয়। পৃথিবীর কোনো ব্যক্তির ফিংগার প্রিন্ট কারো ফিংগার প্রিন্টর লগত মিলে। সায়েন্সে আজি আর কালি রিচার্জ করে ওলাইছে, আল্লাহ পাকে তো আগেও ঠিক কইছে। গতিকে আল্লাহ ভয় কৰক মেরে প্যারে দোস্ত और বুজুর্গ, তাত আমি কোনো বাঁচি যাব নোৱাৰো। আল্লাহ তবারক ও তাআলা রাজি খুশি করার চেষ্টা কৰক, পৃথিবীর মানুহক রাজি খুশি করার চেষ্টা নকৰিব, ইয়াৰ বিগড়ি গলেও একো আহে নাযায়। পৃথিবীর মানুহ রাজি নহলেও মোৰ ওপৰত একো নোকচান নাই, কিন্তু আল্লাহ রাজি হৈ যাব লাগে, কথা সিমানে, দুনিয়া আখিরাত কামিয়াব হৈ যাব। मेरे प्यारे दोस्त और बुजुर्ग, গতিকে আপুনি মই আল্লাহ তবারক ও তাআলাক রাজি খুশি করার চেষ্টাত লাগি যাও। এই পবিত্র মাহে রমজান আপনার মোর পৰা গুজি গৈছে। আমি হয়তো আজি জুন দেখিলে আজি লাস্ট। এই রমজান মাহত কোনে কিমান কৰিছো, কোনে কিমানখিনি ৰাজি কৰিলো, কোনে আল্লাহ তবারক ও তাআলাৰ কিমান সাধনা কৰিলো, এই সকলোখিনিৰ ফলাফল নতিজা কাইলৈ বা পৰহিলৈ যেতিয়া ঈদ হ'ব, ঈদৰ পিছত ফৰিস্তাসকলে আপোনাক দিব, আপুনি মেডেল পাব, ৰেঞ্জ পিন্ধোৱা হ'ব, বেজ পিন্ধোৱা হ'ব। আৰু এয়াই খুশি নহয়, এই খুশিটো সেইদিন হ'ব যিদিনাখন এই ৰোজাদাৰ সকলক আল্লাহ তবাৰক ও তাআলা নিজেই মোলাকাত কৰিব। খুশিটো সেইদিন।
मेरे प्यारे दोस्त और बुजुर्ग गति माहे रमजान যদি আমার কাৰোবাৰ ৰোজা নষ্ট হৈ গৈছে কিবা শয়তানৰ চক্ৰান্তত পৰি পেলাই আমি ভাঙি পেলাইছো তেতিয়াহ'লে এই মছলাটো কৈ মই শেষ কৰিছো আমি বহুতে ভাবো যে ফিদিয়া আৰু কাফাৰা একেই বস্তু নহয় ৰং এনসার ফিদিয়া এটা বেলেগ বস্তু কাফাৰা এটা বেলেগ বস্তু কোনোবা ব্যক্তি যদি সফৰত থাকে বেমাৰ থাকে ৰোজা ভাঙিব পাৰিব পিছত এই ৰোজা কি আকৌ হুবহুব এটা তাৰ বদলা আদায় কৰি ল'ব লাগিব কোনোবা ব্যক্তি শায়খুন কবিৰ বুঢ়া হৈ গৈছে এনেকা বুঢ়া হৈ গৈছে কি আৰু ডেকা হোৱাৰ ৰিকভাৰী হোৱাৰ চান্স নাই বেমাৰ ৰোজা ৰাখিব পৰা নাই কি কৰিব তাৰ কাৰণে ফিদিয়া এটা ফিতৰা এটা ৰোজা বদলা ফিদিয়া আদায় কৰক তাৰ ৰোজা আদায় হ'ব এতিয়া আপুনি দেখা মানুহ বেমাৰ হৈছে বেমাৰত ৰোজা ৰখা নাই ক'লে বোলে ফিদিয়া যদি হৈ যাব নাউজুবিল্লাহ কেতিয়াও আদায় নহয় কিয়ামতৰ আগত আদায় আপুনি বেমাৰ ভাল হৈছে ৰোজা ৰাখক বেমাৰ হৈছে অসুবিধা হৈছে ৰোজা ভাঙি দিছে পিছত ফিদিয়া দিলে আদায় হৈ যাব আৰু ভাই ফিদিয়া তোমাৰ কাৰণে অহা নাই নহয় শায়খুন কবিৰ যোন বুঢ়া হৈ গৈছে একেবাৰে বৃদ্ধ হৈ গৈছে ৰিকভাৰী হোৱাৰ চান্স নাই বা এনেকা মৰিজ যে এই বেমাৰৰ পৰা আৰু কেতিয়াও ভাল হোৱা নাই তাৰ কাৰণে ঠিকে আছে ফিদিয়া দিলে আৰু কাফাৰা কাক কয় জানে কাফাৰা কোনোবা ব্যক্তিয়ে যদি ৰমজান মাহত যিবোৰ কাৰণবশত ৰোজা ভংগ হৈ যায় জানি বুজি এই কাৰণ কৰি ৰোজা ভংগ কৰিলে তাৰ কাৰণে ৰোজাৰ কাফাৰা আহে আৰু কাফাৰা পানিশমেন্ট কি জানে যে এটা উট বা এটা গোলাম আজাদ কৰিব লাগিব যদি এয়া নোৱাৰে তেতিয়াহ'লে এটা ৰোজাৰ বদলা 2 মাহ লাগাতাৰ ৰোজা ৰাখিব লাগিব শাহৰাইনি মুতাতাবিআইনি এটা ৰোজা মাজতে ভাঙিব নোৱাৰিব 2 মাহ লাগাতাৰ ধাৰাবাহিক ৰোজা ৰাখিব লাগিব 55টা ৰাখি পেলাই এটা ভাঙি দিলে আকৌ প্ৰথমৰ প্ৰচেষ্টা 59টা ৰাখি পেলাই এটা ভাঙি দিলে আকৌ প্ৰথমৰ প্ৰচেষ্টা এটা ৰোজাৰ বদলা 60টা ৰাখিব লাগিব কাফাৰা আৰু যদি 2 মাহ লাগাতাৰ ৰোজা ৰাখিলে তাৰ বডি কমজোৰ উইক মৰি যাব পাৰে এই বয়স যদি থাকে ফাইনামিয়াস্তে কি কৰিব তেতিয়াহ'লে 60জন মিসকিনক পেট ভৰাই 2 সাঁজ খুৱাব লাগিব মিসকিন 14 বছৰৰ তলত হ'লে নহ'ব কি সৰু মানুহ অলপ খাব ডেকা হাট্টা কাট্টা মানুহ লাগিব যাতে পেট ভৰি খাব পাৰে 60জন মিসকিনক পেট ভৰাই খুৱাব লাগিব তাৰ পিছত আল্লাহ তাবাৰক ওয়া তাআলা তওবা কৰক আল্লাহ তাবাৰক ওয়া তাআলা এয়া হৈছে ৰোজাৰ কাফাৰা গতিকে কাফাৰা আৰু ফিদিয়া পাৰ্থক্য আছে আৰু কোনোবা ব্যক্তি একেবাৰে ৰোজাই ৰাখা নাই এইটো ৰোজা ৰাখিবলৈ ভাঙিলে কোনোবা চেহৰিয়ে খোৱা নাই ৰোজা মাহত উঠাই নাই তাৰ কি গতি তাৰ কি হ'ব তাৰ কোনো কাফাৰাও নাই ফিদিয়াও নাই আপোনালোকে প্ৰশ্ন কৰিব কিয় তাৰ একো পানিশমেন্ট নাই বোলে নাই তাৰ এটা ৰোজাৰ বদলা যদি কি বাকি যিমান দিন জীৱনত জীয়াই থাকিব গোটেই জীৱন যদি ৰোজা ৰাখে এটা ৰোজাৰ বদলাও আদায় নহয় আল্লাহ হেফাজত কৰক এটা ৰোজা ৰাখাই নাই এনেই শুই থাকিলে এনেই ইচ্ছা কৰি ৰাখা নাই উঠাই নাই চেহৰি খোৱা নাই তেতিয়াহ'লে এটা ৰোজাৰ বদলা যদি গোটেই জীৱন ৰোজা ৰাখে তাৰ ৰোজা কেতিয়াও আদায় নহয় গতিকে তাৰ কাৰণে কাফাৰাও নাই আৰু ফিদিয়াও নাই বাকী আল্লাহু আলাম কিন্তু কাফাৰা আহিছে যিসকলে ৰাখি পেলাই ভাঙিলে আৰু ফিদিয়া যিসকল শায়খুন কবিৰ বয়স বেছি হৈ গৈছে ৰাখিব পৰা নাই বেমাৰত লিপ্ত হৈ গৈছে কোনো ব্যক্তি এনেকা বেমাৰত যে আকৌ ৰিকভাৰী হোৱাৰ চান্স নাই তাৰ কাৰণে এটা ফিদিয়া আদায় দিব বুজি পাইছো না মছলাটো তোমাৰ প্যাৰে দোস্ত আৰু বুজুৰ্গ গতিকে আমি এই ৰমজানুল মাহ অতিক্ৰম কৰিলো খুশিৰ ফালে গৈ আছো চাওক খুশি বিভিন্ন ৰকমৰ আমাৰ মুছলমানৰ খুশি কি দি ষ্টাৰ্ট হয় জানেনে আমাৰ উদযাপন কি দি ষ্টাৰ্ট হয় জানেনে মিসকিনক সদকা কৰি পেলাই সেইকাৰণে সদকাতুল ফিতর ঈদৰ আগৰ দিন বা আগৰ ৰাতি দিব লাগে মিসকিনক খুশি কৰি আমাৰ খুশি আনন্দ ষ্টাৰ্ট হয় मेरे प्यारे दोस्त और बुजुर्ग गति आम जिसको सदकातुल फित्रा आदाय करा ना अति सोनकाले आदाय कर गरीबर हाथ पहुँचाई दिও द्वितीयते मिसकिनर पर जेतिया आनंद स्टार्ट হয় আমি চাম অলপ যিসকল সামৰ্থ্যবান ব্যক্তি টকা পয়সা আছে ও আল্লাহর বান্দা
টকা বেংকত আছে, জমা আছে, অলপ খৰচ কৰক, খৰচ কৰিলেহে আহিব। হাতৰ পৰা এটা এৰিলেহে আনটো ল'ব পাৰিব, এটা বল এৰিলেহে আনটো কেছ ল'ব পাৰিব। এনেকা বিভিন্ন এলেকাত যাওক, টাউনত নহয়। টাউনত ধনী মানুহে থাকে বেছিভাগ। অলপ গাঁও এলেকাত যাওক, ভিতৰ ফালে যাওক, গৈ পেলাই দুখীয়া দুখীয়া মানুহ আছে যে ঈদৰ কাপোৰ কিনিব পৰা নাই, এওঁলোকক এটা বস্ত্ৰহীন ব্যক্তিক বস্ত্ৰ কিনি দিয়ক। আল্লাহ তবাৰক wa তাআলা ইয়াৰ বদলা যে আপোনাক কি দিব সেইদিনাখন কষ্ট। বস্ত্ৰহীন ব্যক্তিক বস্ত্ৰ কিনি দিয়ক। এই গাঁও গল্লীত গৈ পেলাই ইমাম চাহেবসকলৰ খবৰ লওক। টাউনৰ ইমামৰ হ'ব নালাগে, টাউনত ভাল ভাল পইচা পায় ইমামসকলে, আৰামত চলিব। গাঁৱত 5,000 4,000 দৰমহা পাই আছে, এইকেইটাতে পৰিয়ালৰ ল'ৰা ছোৱালীৰ পোছাক কিনিব নে খাদ্যৰ যোগান ধৰিব নে নিজে কিনিব? যাৰ কাৰণে আপোনাৰ মোৰ কাৰণে, উন্নতৰ কাৰণে দোৱা কৰি আছে, মছজিদত প্ৰহৰী হিচাপে আছে, এওঁলোকৰ খবৰ লওক, এটা কাপোৰ হাতিয়া দিয়ক, একো আয় নাযায়। কিমান টকা ইমান বৰবাদ হৈ আছে। মেৰ প্যাৰে দোস্ত আৰু বুজুৰ্গ, এই অঞ্চলবিলাকত মাজে মাজে সফৰ কৰিব। এই ভিতৰৰ ঠাই, গোসাইগাঁও, ভিতৰৰ ঠাই, এনেকা ঠাইত মই মাজে মাজে যাওঁ, এনেই ফুৰিব যাওঁ। দিবতো নোৱাৰো একো, গৈ পেলাই দোৱা কৰোঁ, আল্লাহ মানুহৰ অৱস্থা দেখি পেলাই দোৱা কৰি, মানে সামৰ্থ্য নাই, দিব নোৱাৰো, যিমানখিনি পাৰোঁ দিওঁ। এনেকৈ ভিতৰত সোমাম গৈ, তেতিয়া দেখিব মানুহ কি অৱস্থাত আছে। মেৰে প্যাৰে দোস্ত আৰু বুজুৰ্গ, আমি যাতে গৰীবক খুচি কৰিব পাৰোঁ, গৰীবৰ মুখত যদি হাঁহি বিৰিঙায়, মোৰ আল্লাহ আৰু আপোনাৰ আল্লাহ ৰব সেইজন, তেওঁ হাঁহি দিয়ে, আৰু তেওঁৰ হাঁহিৰ কাৰণে আপোনাৰ ইহকাল পৰকাল কাময়াব হৈ যায়, বনি যায়। বুজি পাইছোনে? কৰিম ইনশাআল্লাহ। আল্লাহ তবাৰক wa তাআলা আমালোকক আমল করার তৌফিক আতা ফরমান। আল্লাহ তবারক wa তাআলা দুনিয়ার জমিনত থাকে আল্লাহক রাজি খুশি করার তৌফিক আতা ফরমান। দুনিয়ার মানুষক রাজি খুশি করার চেষ্টা নকরিব। খোদার কসম মেরে প্যারে দোস্ত আর বুজুর্গ, পৃথিবীর মানুষ যদি মোর বিরুদ্ধে হয়ে যায়, আপনার মোর বিরুদ্ধে হয়ে যায়, কোনো লোকসান নহয়। কি করিব? বেশিতকৈ বেশি এটা ডিপার্টমেন্টের পৰা আপনার চাকরির পৰা ওলাই দিব। সরকারের বিরুদ্ধে হলে সরকারের চাকরির পৰা ওলাই দিব। মসজিদের ইমাম সাহেব সমাজের বিরুদ্ধে হলে মসজিদের পৰা ওলাই দিব। আর এটা মসজিদত সোমাই যাব, একো আয় নাযায়। কিন্তু আল্লাহ যাতে রাজি খুশি হব লাগে, আল্লাহ যাতে নারাজ নহয়। আল্লাহ যদি নারাজ হয়ে যায়, আপনার মন মুসিবতের কারণ বনে যাবে। করিম ইনশাআল্লাহ। আল্লাহ তবারক ওয়া তাআলা আপনার মুখ আমল করার তৌফিক আতা ফরমান। ওয়া আখির দাওয়ানা আলহামদুলিল্লাহ।